Hello guys, welcome to my YouTube channel. Guys, মই এতিয়া আছো নাৰায়ণপুৰ মাধৱদেৱ কলাক্ষেত্ৰত। তো নাৰায়ণপুৰ মাধৱদেৱ কলাক্ষেত্ৰত বৰ্তমান বনাই থকা হৈছে। আপোনালোকে দেখিছে মোৰ পিছফালে পুৰা কাম চলি আছে। গতিকে ভিডিঅ'টো চাই থাকক। গাইজ নাৰায়ণপুৰ মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাৰণে বনাবলৈ অনা সঁজুলিসমূহ আপোনালোকে দেখিছে বৰ্তমান। তো গাইজ অলপ ভিতৰৰ ফালে সোমাই যাওঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, ব'লক। গাইজ এইখন চাওক, মাধৱদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ ফালে সোমাই আহিলোঁ আমি। যেতিয়াটো বনাই সম্পূৰ্ণ হ'ব তেতিয়া এটা বেলেগ ধুনীয়া পৰিৱেশ এটা হ'ব মাধৱদেৱ কলাক্ষেত্ৰখন। তো নাৰায়ণপুৰবাসীৰ বা আমাৰ বিহপুৰীয়াবাসীৰ কাৰণে এইটো এটা ধুনীয়া স্থান হ'ব। মানে চাওক কিমান ধুনীয়া লাগিছে পৰিৱেশটো, চাওক গাইজ। প্ৰায় কিছুমান ঘৰ ইয়াত সম্পূৰ্ণ হৈ গ'ল। ব'লকচোন আৰু ভিতৰলৈ সোমাই যাওঁ। গাইজ ইয়াত জোৰদাৰ কাম চলি আছে এতিয়া। মাধৱদেৱ কলাক্ষেত্ৰৰ পুখুৰী। তো গাইজ চাওক, ইয়াত 50% কাম হৈয়ে গ'ল গাইজ। তো গাইজ ইয়াত লিখিছে বদুলা পদ্ম আত্মাগৰাকীয়ে তেওঁ নিজ হাতে ৰোপণ কৰা এজোপা বকুল গছ 1636 চনতে এজোপা ৰুইছিলে। গাইজ এইজোপা গছজোপা চাওক, বকুল গছজোপা এইজোপা।
গাইছ আমি ওপৰলৈ উঠি আহিছোঁ মাধৱদেৱ কলাক্ষেত্ৰত তো চক গাইছ গাইছ চক পৰিৱেশটো চক গাইছ চাৰিওফালৰ পৰিৱেশটো চক ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজি মনতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব তো গাইছ আজিলৈ বাই বাই